আজি হৈছে আমাৰ দাদা জোৰোণ আৰু ৰাতিপুৱা উঠি কিনে দেখিলোঁ এই প্ৰাণী দুটাই হাতত ব্ৰাছকেইডাল লৈ অহৰবা হয় দাউৰি আছে। আৰু ময়ো যিহেতু কালিৰে গধূলি আহি পাইছিলোঁ সেইকাৰণে পেণ্ডেলটো ভালকৈ চোৱা নাই, সেইকাৰণে একবাৰ ভাবিলোঁ পেণ্ডেলটো ইফালৰ পৰা সিফালে চাই লওঁ কেনে আহিছে। আৰু মোৰ অলপমান ঘুমাব মন আছিল গাইজ, কিন্তু মানে আৰু বিয়াৰ পৰিৱেশত ক'ত ঘুমোৱা হ'ব। আৰু এতিয়া চবেই উঠি কিনে হাতত গিলাচকেইটা লৈ মেলা আৰম্ভ কৰি দিছে, ক'ত কি কিনকে কৰিব। আৰু ইফালে আমাৰ টেনশ্যন হৈছে যে বতৰটোৰ কাৰণে বৰষুণ দিয়ে আছে, এতিয়া বতৰটো বহুত বেয়া কৰিলে বেয়াও লাগিব দিয়কচোন, আৰু মানুহগিলাৰো কিমান অসুবিধা হয়। সেইকাৰণে তাৰ দৰা ইমান বদমাছ দেখছি না, সি মানে জোৰোণত যাব নাপায় কাৰণে কাকো এটা চলিকো জোৰোণত যাব নিদিলাক। আৰু মই ইফালে হাতত ফোনখন লৈ ৰখি আছোঁ, মোৰ হেয়াৰ ষ্টাইলে হয় নাই বাকী চব ৰেডি একদম, মই ইয়াতে একলা বহি একদম হাহাকাৰখন কৰি আছোঁ। আৰু ইফালে আহি পেলাক আমাৰ ৰেডি চেডি হৈ একেটা চবেই, মই আগা দিনা আছোঁ দিয়ক গাইজ। মঙ্গল করে হরিবল 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 হরিবল। ঘৰত চবে সেৱা পাতি কৰি লৈ এতিয়া চবৰে ধাৰ বহিছে গাড়ীৰ ফালে, কোনে আগে যাই কিনে গাড়ীত বহিব পাৰে, সেইকাৰণে চবে একদম দাউদ দিছে। আৰু আমি গাইজ বাছতে বহি লৈছোঁ দিয়ক, কাৰণ সৰু গাড়ী নি কাছ চাৰ বহুত নিব, যদিও বাছৰ যিটো মজা মানে সেইটো বেলেগ গাড়ীত নাপায়। কইনা আমাৰ ৰেডি। এতিয়া চবৰে মাজত বহি চাইছোঁ ইফালে ইফালে কোনে কি কৰিছে, আৰু চাওঁ ৰ'ব আমাৰ পেণ্ডেলটো বেছি ভাল হৈছে না কইনাথৰ পেণ্ডেলটো বেছি ভাল হৈছে। পেণ্ডেল বাৰু দুয়োটাই ভাল লাগিছে। আৰু ইফালে কইনাক ৰখি আছে জোৰোণ দিবৰ কাৰণে। বিয়াৰ খানা হৈছে মেইন, সেইকাৰণে বিয়াৰ খানা কোনো বুদ্ধে মিছ কৰিব নোৱাৰে তো গাছ, সেইকাৰণে খাই ল'লোঁ প্ৰথমতে আমি। ফটো উঠা লোকেশ্যন বিচাৰি বিচাৰি বিয়া ঘৰৰ পৰা ইমান দূৰত গ'লি হয় না। ফটো মেইন, বিয়া মেইন নহয়, ফটো মেইন। আমাৰ চাই নাখালোঁ, ডাইৰেক্ট খাইছোঁ। জোৰোণ খাই নাই আহি পালোঁ আমি। এই হৈছে আমাৰ ৰাতিৰ পৰিৱেশ, আৰু ৰাতি চব্জি গোটাত চবেই ব্যস্ত একদম বিয়াৰ। বাপৰে মানুহ কিমান কি চাব, আৰু মোৰ দায়িত্ব বেছি মেহেন্দি লগৰ। বাপৰে আগদিনা পৰা মই মেহেন্দিয়ে লগাইছোঁ। আমি চবেই অত্যাচাৰ নাচাৰ পিছত এতিয়া আহিছে ভাত খতম, আৰু ভাতকেইটা খাই কিবাকৈ আৰু বিছনাখন পালি হয়, আৰু বিছনা চিছনা একদম তলে ওপৰে ৰেডি হৈছে।